তো হাই গাইস কেনে আছে সরি ইন্ট্ৰ দিম আমি এক্সপেৰিমেণ্টৰ তো হেল্ল' গাইছ স্বাগতম জনাইছোঁ আমাৰ আপোনালোকৰ সকলোৰে ইউটিউব চেনেল EXP অফা চাবলৈ তো গাইছ আজি ইনকে কেমেৰা মই ধৰি আছোঁ কেমেৰামেন নাই কিয় জানে না আমি বহুত দিন EXPত ভিডিঅ' দিয়া নাই পৰীক্ষা চলি আছিল তাৰ কাৰণে বোলো এটা ব্লগে দি দিওঁ আমি এতিয়া ষ্টুডিঅ' এটাৰ কাম কৰি আছোঁ তো তাৰ কাৰণে বাঁহ কাটি আছোঁ আমাৰ লগত আছে কেমেৰামেন দাস মাজে মাজে দেখা পায় মাজে মাজে নহয় এডিটৰ দেন আদাৰ ইজ দিছ ওৱান এইটোক আপোনালোকে কেতিয়াও দেখা পোৱা নাই কেমেৰামেন আৰু গাইছ কিবা কৈছে আপুনি মানে ই সদায় অফ স্ক্ৰীণতে থাকে সেইটো কৈছে হা তো গাইছ আমি অলপমান কাম কৰিলোঁৱে কিন্তু ভাবিলোঁ কি মানুহকেইটা এনেই বৰিং হৈ থকাত কৰি এটা ব্লগে দি দিওঁ কিবা এটা চাব চকৰি আইডিয়াতে পাৰি তো গাইছ চলি গ'লে অলপ ভদ্ৰ কিন্তু সিমানো নহয় আৰু এটা মানে ঘটনা হৈ গ'ল দক খেলা বাদ দক খেলাখন আমি পিছত বাৰু আপোনালোকে নিজে কমেণ্টত লিখিব কাৰোবাক দেখা পোৱা নাই কিয় পোৱা নাই খেলাখন আপোনালোকে নিজে এইখন বাৰীৰ মাজে আমি এখন বাৰী মানে ক্ৰছ কৰি থৈ আহিলোঁ এখন বাৰী ক্ৰছ ইফালে তাৰে পিছত সেইটো আমাৰ কেমেৰামেন পানী চানী লৈ আহিছে চাওক বাহৰ মালিক পা নহয় তুই হে সেইটো নিছোঁ এইবাৰ তোৰ বা আছে য়েছ দেন আমি বাৰীৰ মাজে চক কেনেকৈ আহিছোঁ কিবা কবি এইটো গাইছ চক কাই দি গাইছ মই দিতে হয়দিৰ বাৰীৰ পৰা একদম পাছত দিগিৰ বাৰীৰ পৰা আনিছোঁ মই দাঙি এতিয়া মানে দকে দিছোঁ অলপ খেলাটো পাক এই বডি চক এই পাগল এটা আমাৰ মালি EXP এলাখান কিন্তু এলাখান মানে এই মানে অলপ বেছি ফাল্টু অলপ লাগাত কৰে 10টা বজাতে ভাত পাইছোঁ 10টা বজাতে ভাত পাইছোঁ গাইছ কিন্তু এতিয়ালৈকে আমি ভাত এটাই হোৱা নাই আমাৰ এতিয়া 12টা বাজি গ'ল গাইছ এইগিলাখান যি আমাৰ এই হিৰকে কিবা কৈ আছে গাইছ হিৰক অলপ এইটো চাইডে যা চিধা আন আমি বাচ্চা লৈ আহি গ'লোঁ বহুত ভাল হৈছে কেনে দাস অনুভৱ কেনে আপোনাৰ মোক নিজকে বাহুবলীৰ সন্তান লগাইছে বাহুবলীৰ সন্তান য়েছ দাস গাইছে আৰু চাওকচোন এবাৰ তাৰপিছত দাস একবাৰ বডিটো দেখি দিয়ক ইউনিক বডি এটা আছে কেমেৰামেন চাওঁ আপোনাৰ বডিটো কি দাস কিবা কৈছিল আপুনি এটা নাই দিয়া আৰু উৰুলি দিয়া উৰুলি দিয়া গাইছ আমাৰ হায়াবুছা আহি গ'ল লাইনত লাগে দিয়া হায়াবুছা মোৰখান লৈ আহিম নেকি মোৰ গাইছ এখন H2R আছে মানে সেইখন নতুন না সেইকাৰণে H2R আৰু বাকী এইটো ৰাস্তা মনোজ ভাই হাই কৈ দিয়া একবাৰ তো গাইছ এইখনে আমাৰ কাৱাছাকি নিনজা H2R মোৰখান গাইছ গাড়ীৰ পৰা আহি পালোঁ এই তোমাৰ পাছত দেখি ড্ৰাইভাৰ এইটো নিবিৰা এখন আমাৰ চাইকেল তাৰপিছত মই আছোঁ দেখি আপোনালোকে মোক চাব নালাগে এতিয়া বৰ্তমান আমি যাওঁ এতিয়া গন্তব্যস্থানকলৈকে আমি আহি গ'লোঁ বলা তো গাইছ এইটো এটা ছাৰপ্ৰাইজ হ'ব আমি দেখি দি আছোঁ কোনটো আমাৰ ৰুম অলপ আহিছে না আহিবি দে গাইছ কমেণ্টত কৈছোঁ আৰু কিবা এটা তহঁতৰ কাৰণে য়েছ বহুত দিন ধৰি খালী পৰি আছিল মোটামুটি 20 বছৰ 15-20 বছৰ আৰু আমাৰে 15-20 বছৰ প্ৰায় কোনো থকা নাই আইতাৰ কাৰণে ৰুমটো বান্ধিছিলোঁ তো গাইছ একবাৰ দেখি দিওঁ বেক কেমেৰা কৰি আপুনি কিবা ক'ব নেকি আমাৰ ৰুমটোৰ কাৰণে চাইকেলখন প্লিজ ইফালে লৈ আহক অলপমান ৰুমৰ ভিতৰত এতিয়া অলপ দৰ্জাখন খুলিলা চাইকেলখন ভিতৰত মই দক পানীটো গৰম উঠিব অলপ বহা থৈলা চৈলা লৈ পেলাই গাইছে 1 2 3 খুল যা চিম তো গাইছ দৰ্জাখন এতিয়া লটকে ওইলে লৈ থৈ দিম তো গাইছ গাইছ দৰ্জা এনেকা যায় তো এনেকা ৰুম চুম মানে হেৰি একো নাই বাকী গাইছ বেলেগ একো নাই এখনিত অলপমান নাই কিবা অলপ কালাৰ কৰিছোঁ আৰু যাতে ভিডিঅ'ৰ কাৰণে আৰু এইফালে এটা কালি কাৰি তাৰপিছত যা
আৰু এতিয়া বা চাহৰ আমি কাম কৰোঁ কাৰণে এনেকৈ বস্তাই দিয়ে কিহৰ বটল এইটো পানীৰ নহয় কিহৰ এইটো কমলা 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 ৰমলা তো এইটো মাইনটো তো আমি ইয়াতে মানে মই এই কমলাৰ পানী খাই খাই ইয়াতে আমি শ্বুটিং কৰিম কি মাৰিছো দাস বাতৰি বাতৰি তো হেৰি বাতৰিৰ গ্ৰাফিক্সটো বাতৰি গ্ৰাফিক্স আমাৰ তই বেলেগ খিৰিকি চিৰিকি আৰু ব্লক কৰি দিছ এইটো নালাগে আমাক খিৰিকি আৰু চিৰিকি guys, এইটো চাই মানে বেলেগ নাভাবো এইটো চোন হয় সেইটো চোন কিন্তু আৰু গাইছ অলপ মাৰিব লাগিব ভালকৈ শুনাই কাম চলি আছে আৰু মাটিৰ এতিয়া বৰ্তমান চাফা কৰিছোঁ আমি বহুত তো গাইছ বহুত দিন এতিয়া মানে এইটো ৰুমত থকা নাই তো আমি চলিকেইটা কিবা এটা ভাবছোঁ কি ভাবছোঁ অলপ কৈ দিয়ক কথা কথা উঠা নাই তো কৈ দিয়ক অলপ তো মানে গাইছ যিহেতু ইয়াতে 15-20 বছৰ ধৰি কোনো মানুহ থকা নাই আমি ভাবছো কি আমি এক ৰাতি ইয়াতে ষ্টে কৰিম থাকিম আৰু চেলেঞ্জিং ভিডিঅ' হ'ব এইটোত নাহে মানে ৰাতিকে আৰু 24 আৱাৰ্ছ দিনত আৰু কি থাকিম দিনততো তো কাৰো ভয় চয় নকৰে আৰু ৰাতি চাম আৰু ৰাতি চাম। বোলে গাইছ ভূতৰ ঘৰ গাইছ একদম দোকানো আছে অলপ আগত আছে অলপ আগত আছে আই শপত গাইছে একদম সঁচা কথা ক'লে এতিয়া 15-20 বছৰ মই জন্ম হোৱাৰ পৰা মই কাকো দেখাই নাই ইয়াতে থকা আমাৰ আইতা আছিল এতিয়াও জিন্দা আছে কিন্তু নাথাকে আৰু নাই আছে ৰুমটো ভূতৰ ঘৰ গাইছ ভূতৰ ঘৰ বুলি অলপ তো গাইজ বহুত ভাল ধৰিল এলাখন কাম কৰিলোঁ আপোনালোকৰ টাইম লেছটো চাই গমেই পাইছে তো কালি গৈ আৰু আহিম কৰিম বেলেগ আৰু কাম নাই গাইছ গাঁঠি কেইটা মাৰিলে হ'ল মাটি এটা মাৰিলে হ'ল আৰু অলপমান আৰু আছে সেইখিনি আৰু ব্লগ চগ নবনাম বাকী তেতিয়ালৈকে লগ পোৱা কাৰণে এটা নতুন ভিডিঅ' হয় নতুন ভিডিঅ' হয় ৰ এখন মুখ চুখ বিলিভ চাইন্স জয় আই অহ অহ